এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ চতুৰ্থ অধ্যায় দ্বিঘাত সমীকৰণৰ এক্সাৰসাইজ 4.3 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। আগৰ ভিডিঅ' কেইটাত 1 আৰু 2 দিয়া হৈছে, চাই ল'ব। এতিয়া 3 1 সলিউশন 3 নম্বৰ প্ৰশ্নটোত আমাক মূল উলিয়াবলৈ দিছে। সো প্ৰথম সমীকৰণটো আছে x - 1/x = 3, x not equal 0, x শূন্য হ'ব নোৱাৰে, কন্ডিশন দিয়া আছে। সো 1/x আছে, হেতু তলৰ x টো নোহোৱা কৰিবলৈ আমি গোটেই সমীকৰণটোক x এৰে পূৰণ কৰিম। আৰু নতুবা আপোনালোকে এনেদৰে বুজি ল'ব পাৰে যে এই দুটা লসাগু ল'ম, লসাগু লোৱাৰ পিছত আকৌ তলত x থাকিব, x টোৰে এইটো পূৰণ হ'ব, একে হ'ব গোটেইখিনি। নিশ্চয় বুজি পাইছে। সো x² - 1 = 28x. So implies x² - 28x - 1 = 0. বুজি পাইছে নিশ্চয়। সো আমি এটা দ্বিঘাত সমীকৰণ পালো। আমি দ্বিঘাত সমীকৰণৰ মূল উলিয়া সূত্ৰটো পাইছো, এতেকে আমি সূত্ৰটোত বহুৱাই দিম। এতেকে x = -b, so -7 আছে প্লাস হ'ব, +3 ± √b². 3² mean 9 - 4ac, 4 × 1 × -1, so -7 আছে প্লাস হ'ব আৰু 4 by 2 × 1 2 হ'ব, so 3 ± √9 13 13/2. এতেকে x মান আমি দুটা পাম, প্লাস এবাৰ দিম আৰু মাইনাস এবাৰ দিম। so x = 3 + √13/2 বা x = 3 - √13/2. এতেকে নিৰ্ণয় মূল দুটা 3 + √13/2 আৰু 3 - √13/2. নিশ্চয় বুজি পাইছে। সো এতিয়া 3 2 নম্বৰটো চাও। সলিউশন আমাক সমীকৰণটো দিয়া আছে 1/x + 4 - 1/x - 7 = 11/30, য'ত x not equal to -4 7. এটা আমাক কন্ডিশন দিয়া আছে। x যদি আমাৰ -4 হৈ যায় তেতিয়া 0 হৈ যাব, এইটো 7 হলে এইটো 0 হৈ যাব। সো নিশ্চয় বুজি পাই আছে। এতিয়া আমি এইটো সমীকৰণ সমাধান কৰিম। ইয়াত আমি এটা লসাগু ল'ম, x + 4 আৰু x - 7 ৰ লসাগু ল'ম। সো x + 4 হ'ব আৰু এইটো x - 7 হ'ব, 11/30. এতিয়া x + 4 x - 7 থাকিব ইয়াত, 1 × x - 7 x - 7 minus x - 7 7 cancel যাব। সো x + 4 থাকিব, x + 4 × 1 x + 4, সো x - x minus a plus a -4 implies x cancel যাব, -7 11 -11. so x + 4 x - 7 = 11/30. নিশ্চয় বুজি পাইছে। ইয়াত দেখিছে 11 11 সেম আছে, সো 11 11 কেনসেল কৰিব পাৰিম। সো ইয়াত -1 থাকিব আৰু ইয়াত 1 থাকিব, 1/30 -1/x + 4 x - 7. এতিয়া আমি বজ্ৰ পূৰণ কৰিম। বজ্ৰ পূৰণ কৰিলে এই দুটা পূৰণ হ'ব আৰু এই দুটা পূৰণ হ'ব। সো এই দুটা পূৰণ কৰিলে x² - 7x, আকৌ 4 ৰে এইখিনি পূৰণ কৰিম। সো 4x - 7 4 × 28 আৰু এইটো -30 হ'ব। সো implies x² - 7x + 4x, so -3x. আৰু এইটো দেখিছে -30 আছে, ইফালে লৈ আহিলে +30 হ'ব, +30 হলে -28 + 30, so +2 = 0. নিশ্চয় বুজি পাইছে। সো আমি এইটো একেবাৰে মধ্যপদ বিভাজন কৰি সমাধান কৰিম। সো x² ইয়াত 2 আৰু 1 পূৰণ কৰিলে 2 হ'ব, 2. সো আমি -2 -1 কৰিলে -3 পাম আৰু -2 × 1 2 হ'ব, -7 আছে +2, so -1x, so x লিখিম আৰু -2x + 2 = 0 implies ইয়াত x কমন ল'লে
x minus 1 থাকিব x minus 1 equal to 0 ইয়াত minus 2 হ'ব minus a plus a minus minus 7a plus 2 implies আকৌ ইয়াত x minus 1 কমন লম x minus 1 কমন ললে x minus 2 হ'ব equal to 0 এটাকে x equal to 1 বা x equal to 2 এটাকে নির্ণয় মূল দুটা 1 আৰু 2 নিশ্চয় বুজি পাইছে এতিয়া 3 নম্বৰটো চাও সলিউশন আমাক সমীকৰণটো দিয়া আছে given 2/3 x square minus 1/3x minus 1 equal to 0 so এতিয়া গোটেই সমীকৰণটো 3 ৰে পূৰণ কৰি দিম so 2x square minus x minus 3 equal to 0 নিশ্চয় বুজি পাইছে এতিয়া আমি এটো দ্বিঘাত সমীকৰণ পালো এটো আমি সমাধান কৰিম so এটো মধ্যপদ বিভাজন কৰি সমাধান কৰিম 3 into minus 3 into 2 minus 6 হ'ব minus 6 হলে আমি minus 3 plus 2 minus 1 পাম so implies 2x square plus twice x minus twice x minus 3 equal to 0 so etu minus x pam aro 2 into 3 6 minus 6 implies etia ami twice x common lom twice x common lole x plus 1 hobo x plus 1 equal to 0 so minus 3 minus a plus a minus minus a plus a minus so implies etia ko x plus 1 common lom x plus 1 root twice x minus 3 equal to 0 নিশ্চয় বুজি পাইছে এটাকে x equal to minus 1 বা x equal to 3/2 এটাকে নির্ণয় মূল দুটা minus 1 আৰু 3/2 এইখিনিয়ে নিশ্চয় বুজি পাইছে এতিয়া 3 নম্বৰটো চাও solution প্ৰশ্নটো দিয়া আছে 2x square plus half equal to twice x implies এতিয়া আমি গোটেই সমীকৰণটো 2 ৰে পূৰণ কৰি দিম so 2 ৰে পূৰণ কৰিলে এটো নিশ্চয় বুজি পাইছে so 2 into 2 4x square plus 2 ৰে পূৰণ কৰিলে এটো কেনসেল হ'ব so 1 থাকিব equal to 2 ৰে পূৰণ কৰিলে 4x so implies 4x square minus 4x plus 1 equal to 0 এতিয়া আমি এটুক বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰিম 2x whole square দিম তেতিয়া 4x square হ'ব minus 2 into twice x আৰু 4x whole so 1 plus 1 square এতিয়া আমি ইয়াত নতুনকৈ এড কৰিব লগিয়া নহল এইখিনি আছে equal to 0 implies এতিয়া আমি twice x minus 1 whole square এটো সূত্ৰ পালো so twice x minus 1 equal to 0 so x equal to 1/2 এটাকে নির্ণয় মূল দুটা হাফ আৰু হাফ নিশ্চয় বুজি পাইছে এতিয়া 3 ৰ 5 নম্বৰটো চাও সলিউশন প্ৰশ্নটো দিয়া আছে x plus 1/x equal to 2 so এতিয়া এটো দেখিছে 1/x আছে so ইয়াৰ লসাগু লম লসাগু লোৱা বা x ৰে পূৰণ কৰা একে কথা so মই লসাগু লৰিলো x লসাগু ললে এটো একাৰে x হৰণ কৰিলে x বাই যাব so x ৰে x পূৰণ কৰিলে x square plus এটো 1 হ'ব equal to 2 implies x square plus 1 equal to twice x বজ্ৰ পূৰণ কৰিছো so twice x আৰু এখিনি আৰু 1 পূৰণ হ'ব so x square plus 1 implies x square এটো ইফালে লৈ আহিছো twice x plus 1 equal to 0 implies এতিয়া দেখিছে এটুক আমি সমাধান কৰিম so মধ্যপদ বিভাজন কৰি সমাধান কৰিম কৰিলে এটো দেখিছে 1 into 1 1 হ'ব so 1 ক আমি -1 লিখিব পাৰো so x square minus x minus twice x হ'ব plus 1 equal to 0 implies ইয়াত x common ললে x minus 1 equal to 0 so -1 হ'ব ইয়াত -1 into x minus minus a plus 1
implies আকৌ x minus 1 কমন ললো so x minus 1 থাকিব equal to 0 এটো একেবাৰে সূত্ৰত ভাঙি দিব পাৰে আপোনালোকে x square minus 2 into x তেনেদৰে নিশ্চয় বুজি পাইছে এটাকে x equal to 1 বা x equal to 1 এটাকে নির্ণয় মূল দুটা 1 আৰু 1 নিশ্চয় বুজি পাইছে এতিয়া 3 6 নম্বৰটো চাও সলিউশন সমীকৰণটো দিয়া আছে 5x minus 6 by 4x minus 1 equal to twice x plus 3 by twice x plus 2 এতিয়া আমি এটো বজ্ৰ পূৰণ কৰিম so 5x minus 6 into twice x plus 2 equal to twice x plus 3 into 4x minus 1 নিশ্চয় বুজি পাইছে so এই দুটা পূৰণ কৰিম আৰু এই দুটা পূৰণ কৰি দিম so এই দুটা পূৰণ কৰিলে 5 into 3 15x আৰু এটোৱে আকৌ এটো পূৰণ কৰিম so 5 into 2 10x আকৌ নেক্সট 6 ৰে গুটেই এটো পূৰণ কৰিম so 6 3 গুণ 18 18x minus 6 গুণ 12 equal to এতিয়া আকৌ twice x ৰে ইখিনি পূৰণ কৰিম so 8x square minus twice x 3 ৰে ইখিনি পূৰণ কৰিম so 12x minus 3 implies 15x square এটো স্কয়ার হ'ব 5 into 3 x into x x square so এতিয়া দেখিছে 10x আৰু minus 18x so minus 8x হ'ব minus 12 equal to 8x square ইয়াত দেখিছে minus twice x আছে আৰু plus 12x so plus 10x minus 3 implies 15x square আৰু এটো ইফালে লৈ আইছো so 7x square হৈ যাব এটো বিয়োগ হৈ যাব 15 পৰা 8 গলে 7 এতিয়া দেখিছে এটো minus 8x আছে আৰু এটো plus 10x আছে ইফালে এলে minus 10x হ'ব so 10 plus 8 18x minus 12 আছে আৰু এটো ইফালে লৈ এলে plus 3 হ'ব so minus 9 equal to 0 এতিয়া আমি এটো মধ্যভাগ বিভাজন কৰি সমাধান কৰিম so 7 9 গুণ 63 63 21 3 গুণ 63 so 21 পৰা 3 গলে 18 আৰু এটো minus 63 হ'ব কাৰণ এটো minus 9 আছে নিশ্চয় বুজি পাইছে so 7x square minus 21x plus 3x minus 9 equal to 0 implies 7x to common lolo so 7x square minus 7 3 গুণ 21 x x minus 3 equal to 0 yet plus 3 lole 28x plus 7 is minus 3 into 3 9 implies x minus 3 common lolo so 7x plus 3 equal to 0 etake x equal to 3 ba x equal to minus 3 by 7 নিশ্চয় বুজি পাইছে etake নির্ণয় মূল দুটা 3 আৰু minus 3 by 7 এইখিনি আজি ভিডিওটো এইখিনি যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই ল'ব যাতে নতুন ভিডিওৰ আপডেটবোৰ পাব পাৰে থ্যাংক ইউ